তো হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই নিউ ভিডিঅ' একচুৱেলি ব্লগিং ভিডিঅ' আজি এটা আনবক্সিং কৰিম আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ চাগে যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে মই কিছুমান বস্তু অৰ্ডাৰ দি আছোঁ গতিকে সেই বস্তুবোৰ আপোনাক দেখাব চেষ্টা কৰিম আৰু এটা বিশেষকৈ এটা মই সৰু একশ্যন কেমেৰা SJ4000 এয়াৰৰ যিটো একশ্যন কেমেৰা এটা মই পাৰ্চেছ কৰিছোঁ আৰু কিনিছোঁ মানে একচুৱেলি কেমেৰাটো কোৱালিটি কেনেকুৱা ইয়াৰ ভিতৰত কি পায় মই একচুৱেলি খুলিব চালোঁ তথাপিও আপোনালোককো দেখুৱাম আৰু ইয়াৰ কেমেৰা কোৱালিটি কেনেকুৱা হয় সকলো দেখাব চেষ্টা কৰিম ই গোপ্ৰৰ নিচিনা কাম কৰে নে নকৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলো দেখাব চেষ্টা কৰিম আৰু আনবক্সিং কৰিম SJ4000 এয়াৰ SJ4000 এয়াৰ নতুনকৈ আনবক্সিং কৰিম আৰু আপোনালোকে চাই থাকক ইয়াৰ ভিতৰত কি পোৱা যায় এই কেমেৰাটো কিমান ভাল কিমান বেয়া ইয়াৰ কোৱালিটি কেনেকুৱা ই কিমান যোগ্য হয় ব্লগাৰৰ কাৰণে তো চাই থাকক এই ভিডিঅ'টোত ইয়াত দেখুৱাই আছোঁ আপোনালোকক প্ৰথমতে আনবক্সিং কৰিম খুলিম তো ইয়াৰ ভিতৰত এনেকুৱা ষ্টাইল এটা পেকেজ থাকে চাওক একচুৱেলি মই প্ৰথমতে খুলিলোঁ তথাপি আপোনালোকক দেখুৱাই আছোঁ ন তাৰপিছত দুটা ষ্টেপ থাকে ইয়াত এইবিলাক কাট কৰি লওক ইয়াৰ পিছত আহি গ'ল এই দুটা ছেটআপ এই দুটা ছেটআপত দুটা বেলেগ বেলেগ থাকে এইটো হ'ল প্ৰথম ছেটআপ কেমেৰা আৰু ইয়াত থাকে কিছুমান বস্তু তো ইয়াৰ খুলিলোঁ কেমেৰাটো এইটো চাওক কেমেৰা লুক এনেকুৱা ষ্টাইল হয় দেখিছে ফ্ৰণ্ট চাইড বেক চাইড এনেকুৱা হয় আৰু ইয়াত আছে এটা বক্স এই চেট কৰি লওঁ প্ৰথমতে কেমেৰাটো এইটো এটা বক্স আৰু ইয়াৰ বক্সৰ ভিতৰত কি আছে মই দেখুৱাই আছোঁ তো ইয়াৰ ভিতৰত যথেষ্টখিনি বস্তু দি থৈছে আৰু এইবিলাকো আদি কৰি ৱাৰ চাৰ্জাৰ দিছে আৰু ঢেৰ কিবা বস্তুবিলাকতো সকলোবিলাক দেখুৱালোঁ আৰু ইয়াৰ পিছতে এটা হেলমেট এইটো চাওক মোৰ হেলমেটটো আগতে দেখুৱাইছোঁ মোৰ হেলমেটটোত এটা মোবাইল মাউণ্টটো আগতে দেখুৱাইছোঁ ন এই যিটো মোবাইল মাউণ্ট হয় এই মোবাইল মাউণ্টটো আপোনালোকে ল'ব কিনি এইটো 700 মানে এনেকুৱা ষ্টাইলৰ হয় এইটো ক'ব যে মোবাইল মাউণ্ট ইয়াত গ্ৰুপো লগোৱাব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰিব পাৰে ইয়াৰ পিছত আৰু এটা ভিডিঅ' বনাম সেই ভিডিঅ'টো আপোনালোকে দেখুৱাম ইয়াত কি কৰিব পাৰে আজি দেখুৱাম যিটো নেকি গ্ৰুপৰ যিটো একশ্যন কেমেৰা আৰু একশ্যন কেমেৰা লগাম কেনেকৈ ইয়াত লগোৱাৰ আগত মই মানে ফিটিং কৰিছিলোঁ ফিটিং কৰাত বহুত কষ্ট হয়তো গতিকে মানে আগতে ফিটিং কৰিলোঁ ইয়াত দুডাল কেবুল থাকে মই দেখুৱাই আছোঁ দুপাত কেবুল লাগে কেবুলডাল আনি বান্ধিব লাগে আৰু মই ইয়াৰ ভিতৰত এটা মাইক ফিটিং কৰিছোঁ যাতে যেতিয়া নেকি মই ব্লগিং ষ্টাৰ্টিং কৰিম তো তেতিয়া মোৰ যাতে ভইচটো ভালকৈ শুনা পায় গতিকে ইয়াত এটা মাইক আছে এইটো এটা মাইক ফিটিং কৰিছোঁ আৰু কেবুলডাল ইয়াত কেনেকৈ ফিটিং কৰে তাকে আহি আছে আপোনালোকৰ ওচৰলৈ আৰু ইয়াৰ কেমেৰা যিটো নেকি এইটো ৱাটাৰপ্ৰুফ হয় ইয়াৰ কেটচিংটো ৱাটাৰপ্ৰুফ হয় কিন্তু ইয়াৰ ভিতৰৰ ষ্টাইলটো কেনেকৈ ইয়াক খুলিব কেনেকৈ ইয়াতে চাওক ইয়াত সৰু এটা ক্লিপ আছে এইটো দিছে সৰু এটা ক্লিপ আছে এই ক্লিপটো লাহেকৈ টানি খুলি যায় আৰু ইয়াৰ ভিতৰত আছে যিটো কেমেৰা এইটো চাওক এইটো কেমেৰা কোৱালিটি দেখাততো বহুত ষ্টেণ্ডাৰ্ড বহুত ধুনীয়া লাগিছে দেখি কিন্তু ইয়াৰ ভিতৰৰ কেমেৰা কোৱালিটি বা কেনেকুৱা পাছতহে গম পাম ইয়াত চুইচ দিছে এটা অফ অনৰ চুইচ ইয়াৰ ওপৰত আছে মেইন মেনুৰ অ'কে আৰু লেফ্ট ৰাইট ৱাইফাই আছে আৰু এদিকে চাৰ্জিং পইণ্ট আৰু মেমৰি কাৰ্ড আৰু বস্তুখিনি এইখিনি ইয়াক লগাম আৰু ইয়াৰ প্ৰথমতে অন কৰি চাওঁ এইটো চাওক অন হৈ আছে আৰু ইয়াৰ কেমেৰা কোৱালিটি চাওক হাই ফ্ৰেণ্ডছ তো আপোনালোকে দেখিলে এই কেমেৰা কোৱালিটি কেনেকুৱা ইয়াক ফিটিং কৰিবৰ কাৰণে এইটো ঢেৰ বস্তু দিছে আৰু যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি নহয় বাকীখিনি থৈ দিম নেক্সট ভিডিঅ'ত আৰু নেক্সট কিছুমান কামত আহিব প্ৰথমতে ইয়াৰ চাৰ্জাৰডাল চাওক ইয়াৰ আপোনালোকে প্ৰথমতে বস্তুটো যেতিয়া কিনিব নতুনকৈ চাৰ্জটো নাথাকে চাৰ্জটো দি ল'ব চাৰ্জটো দি লোৱাৰ পিছত ইয়াৰ বেটাৰী বেকআপ কি সেইবিলাক মই পাছত কৈ আছোঁ বাৰু চাৰ্জটো দি ল'ব আৰু দি লোৱাৰ পিছত এই কেচিংটো যিটো ইয়াৰ কেচিং ৱাটাৰপ্ৰুফ হয় এই কেচিংটো লগাব একচুৱেলি এই কেচিং লগালে কি হয় মানে
আপুনি যদি কেতিয়াবা বাই চান্স যদি পানীটো পৰে ৱাটাৰপ্ৰুফটো এনেই হয় অলৰেডি তথাপিও পানীটো পৰে যদি আৰু বাকী ধৰি লওক আপুনি ক'ৰবাত গৈ আছে বৰষুণ পৰিলে তেতিয়াও বহুত ছেফটি কৰে কিন্তু যদি আপুনি এইটো লগায় তেনে স্কেচ হৈ যাব পাৰে আৰু সোনকালে বস্তুটো বেয়া হ'ব গতিকে এনেকুৱা কেচিংটো নুখুলিব কেচিংটো বহুত ভাল হয় লগাই ল'ব আমি প্ৰথম কেচিংটো লগাই লওঁ তো মই এইটো কেচিংটো লগাই ল'লোঁ ইয়াৰ কেমেৰা কোৱালিটিৰ কাৰণে আৰু ইয়াত যি মোবাইল যিটো নেকি হেলমেটৰ যিটো মাউণ্ট লগাই থৈছোঁ সেই মাউণ্টটোত মই ফিটিং কৰিম তো ইয়াৰ কাৰণে লাগিব মোক লাগিব মোক এটা মাউণ্ট কেবল তো ফ্ৰেণ্ডছ মোক লাগিব এইটো কেবল এইটো তো ইয়াক মই ইয়াত লগাম লাহেকৈ এইটো চাওক এইটো ফিটিং হৈ গ'ল ইয়াতে ফিটিং হৈ গ'ল লগাই ল'লোঁ আৰু ইয়াত এটা নট আছে সেইটো লগাই ল'ম আপোনালোকৰ কাৰণে মই দেখুৱাই আছোঁ আৰু আপোনালোকে হয়তো যেতিয়া বস্তুটো নেকি পাৰ্চেছ কৰিব কিনিব খুলিব নহয় খুলিলে এনেও আপোনালোকে গম পাব যে ভিতৰত কি আছে আৰু চাই পেলাই এইটো জানেই আৰু সকলোৱে এইটো কেমেৰাটো ইয়াত লগাম লাহেকৈ ফিটিং হৈ গ'ল আৰু ইয়াত যিটো আছে সেইটো লগাই ল'ম আপোনাৰ হিচাপৰ মতে টাইট কৰি দিব এতিয়া আমাৰ পুৰা ফুল ছেটআপ ৰেডি আৰু একচুৱেলি মানে এইটো যিটো নেকি একশ্যন কেমেৰা এইটো একশ্যন কেমেৰাটো ৱাইফাইতো চলে মই ৱাইফাই দিহে বৰ্তমান ইউজ কৰিম আৰু ইয়াত এক্সট্ৰা কেবল পায় সৰু কেবল এটা পায় বি টাইপৰ যিটো কেবল ইয়াত 1000 পইণ্টৰ পৰা আৰু পোৱা কেবল এটা পায় ধৰি লওক সেইটো লগাই পেলাই আপুনি হেডফোন জেক দি পেলাইও ইউজ কৰিব পাৰে মই বৰ্তমান ৱাইফাই দিয়ে কৰিম আৰু ৱাইফাই দি কেমেৰা কোৱালিটি অডিঅ' কোৱালিটি কেনেকুৱা হয় মই অলপ দেখুৱাই আছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাব বিচাৰে আৰু যদি নেক্সট পাৰ্টত যদি আপুনি চাব বিচাৰে বোলে ইয়াৰ কেমেৰা কোৱালিটি কেনেকুৱা হৈছে কেনেকৈ ভিডিঅ' বনাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে কমেণ্ট কৰক যাতে ইয়াৰ ভিডিঅ' কোৱালিটি কেনেকুৱা বনাই দেখুৱাব লাগে আপোনালোকক তো লগ পাম নেক্সট ভিডিঅ'ত আৰু এটা ভিডিঅ' আহি আছে যদি আপোনালোকে বহুতে ইচ্ছুক যে মোৰ ৰিয়েকশ্যনটো কেমেৰা এটা কিনিব নোৱাৰোঁ বা মই এটা গোপ্ৰ কিনিব নোৱাৰোঁ তো মই মটৰ ব্লগিং কেনেকৈ কৰিম মটৰ ব্লগিং কৰিবৰ কাৰণে এটা সামান্য সৰু মোবাইল আমাৰ সকলো এটা এণ্ড্ৰইড মোবাইল আছে যিটো নেকি আপোনালোকে ব্লগ বনাব চেষ্টা কৰিব সেনেকুৱা এটা এণ্ড্ৰইড মোবাইল দিয়ে ধৰি লওক মটৰ ব্লগিং ছেটআপ বনাব পাৰে গতিকে সেই ছেটআপটো ভিডিঅ' মই নেক্সট বনাই আছোঁ এই একদিনৰ ভিতৰতে আপোনালোকে কমেণ্ট কৰক তো ফ্ৰেণ্ডছ যিমানখিনিৰ পৰা ভিডিঅ' বনাই আপোনাক দেখুৱালোঁ আৰু ইয়াৰ পিছত আপোনাক দেখুৱাম ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং অনলাইন হোগা